নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ঘটনা মোৰ ভাইটি দুটাৰ লগত ঘটি গৈছে, যেতিয়া সিহঁতি ফাংচন চাই ঘৰলৈ উভতি আহিছিল। 2023 চনৰ বহাগ মাহ আৰু এই সময়খিনিত অসমত চুকে গানে ফাংচন পতা হয়। এতিয়া কি হ'ল মানে, এদিনাখন মোৰ ভাইটি দুটাৰ ঘৰৰ পৰা অলপ দূৰত এখন ফাংচন আছিল আৰু যিহেতু সিহঁতি ল'ৰা মানুহ, এই ফাংচন বুলি ক'লে অলপ ফূৰ্তিটো বেছিয়েই। আচ্ছা, এতিয়া সেইদিনাখন সিহঁতি ফাংচন চাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। এইখিনিতে এটা মন কৰিবলগীয়া কথা এইটো যে সিহঁতি অহা যোৱা কৰা বাটটো দুটা পুখুৰীৰ মাজেৰে পাৰ হৈ গৈছে আৰু সেই ঠাইখিনি ৰাতি হ'লে সম্পূৰ্ণ নিস্তব্ধ হৈ থাকে। এতিয়া সিহঁতি ঘৰৰ পৰা ওলাই গ'ল, ফাংচন চালে, ফূৰ্তি ফাৰ্তা কৰিলে, লগৰ বন্ধু লগ পালে, নাচি বাগি ফাংচন শেষ কৰি সকলো বন্ধুকে বিদায় দি সিহঁতি যেতিয়া ঘৰলৈ উভতিছিল, সিহঁতি ধুনীয়াকৈ মোবাইলত গান এটা লগাই ফাংচনৰ ঠাইৰ পৰা নিজৰ ঘৰলৈ আহি আছিল। সেইদিনাখন আকাশখনো অলপ ডাৱৰীয়া হৈ আছিল, বৰষুণ দিওঁ ৰাস্তাত কোনো এটা মানুহ নাই। এতিয়া সকলোবোৰ সিহঁতৰ ঠিকেই গৈ আছিল, কিন্তু যেতিয়াই সিহঁতি ঘৰ পাবলৈ হৈছিল আৰু সেই বাটটো পাইছিল য'ত দুয়োফালে দুটা পুখুৰী আছে আৰু পুখুৰীৰ নিস্তব্ধতাটো আপোনালোকে জানেই, সিহঁতৰ অলপ ভয়ো লাগিছিল, কিন্তু উপায় নাই, ঘৰ যাবই লাগিব। আৰু এতিয়া সিহঁতি পুখুৰীৰ বাটটো পাওঁতেই কাষতে থকা জংঘলখিনি অলপ লৰিব ধৰিলে আৰু সিহঁতি এইটো চাওঁতেই দেখিলে যে কোনোবা ৰঙা কাপোৰ পিন্ধি ৰখি আছে। সেয়া মাইকী মানুহেই নে মতা মানুহেই সিহঁতি ধৰিব পৰা নাই, কিন্তু সিহঁতি এইটো নিশ্চয় বুজি পাইছিল যে জংঘলৰ মাজত কোনোবা মানুহ সেই ৰাতিখন তেনেকৈ নাথাকে। সেই দৃশ্য দেখি সিহঁতি তাৰপৰা দৌৰ মাৰিলে। যেতিয়াই ৰাস্তাটো সিহঁতি পাৰ হ'ব খুজিলে, তেতিয়া অলপ দূৰ গৈ সিহঁতি আকৌ সেই ৰঙা কাপোৰ পিন্ধা মানুহজনকেই দেখিছে আৰু এতিয়া সিহঁতি আৰু বেছি ভয় খাইছিল। একো কৰিবও সিহঁতি নোৱাৰে, মোবাইলত যি গান বাজি আছিল সেইটোও বন্ধ হৈ গৈছিল আৰু এতিয়া সিহঁতি উপায় নাপায় যি হ'ব দেখা যাব বুলি কৈ ঘৰৰ ফালে টিকটিকাই দৌৰ মাৰিলে। চিধা গৈ সিহঁত দুটাই নিজৰ ঘৰত সোমালে আৰু সেইদিনাখন সিহঁতৰ টোপনি নাহিল আৰু এইটোৱে ভাবি থাকিল যে সিহঁতৰ লগত এইটো কি হ'ল। আৰু এই ঘটনা আজিও সিহঁতৰ মাজতে এক ৰহস্য বনি থাকি গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকে জনাব যে আপোনালোকে অকল ভূতৰ কাহিনীয়ে শুনিব বিচাৰে নে কিছুমান আৰু ৰহস্যময় ঘটনা, যেনে কৈলাশ পাহাৰত আজিলৈকে কোনো উঠিব কিয় পৰা নাই, বা জগন্নাথ মন্দিৰৰ ওপৰৰ যি পতাকা সেয়া কিয় বতাহৰ বিপৰীত দিশে উৰে, এনেবোৰ কাহিনীও শুনিব বিচাৰে। আজিলৈ ইমানেই, ধন্যবাদ।